হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। তো আকৌ এবাৰ স্বাগতম জনাইছোঁ নতুন এটা ব্লগলৈ। আজি তাকে মোৰ বহুত দিনৰ পৰা কাপোৰখিনি ধোৱা হোৱা নাছিলে। মানে ইয়াত বতৰটো কি হয়, ফটককৈ ৰ'দ দি থাকে, ফটককৈ বৰষুণ দি দিয়ে, ফটককৈ বতৰটো বেয়া কৰি দিয়ে, তেনেকুৱা টাইপৰ হৈ আছে। সেইকাৰণে মই কাপোৰকেইটা ধোৱা নাছিলোঁ। তাকে আজি ৰ'দটো অকণমান মানে পূৰা ভাল দেখি বোলো কাপোৰকেইটা ধুই দিওঁ, নহ'লে কাপোৰ পিন্ধিবলৈ নোহোৱা হ'ব মানে। সেইকাৰণে আজি তাকে কাপোৰকেইটা ধুই দিছোঁ মানে এতিয়া তিয়াম আৰু। বাকী ব্ৰেকফাষ্ট কৰিলোঁ, ব্ৰেকফাষ্ট কৰি মেলি এতিয়া তাকে কাপোৰকেইটা তিয়াওঁ, গা চা ধুই লওঁ, তাৰপিছতে কাপোৰ মেলিবলৈ যাম। তাকে বাকী এতিয়া চাই থাকক আপোনালোকৰ ব্লগটো। তো গাইজ, তাকে এতিয়া আজি কাপোৰখিনি তিয়াই দিছোঁ। মানে কি ইয়াত কেতিয়াবা বতৰটো অকণমান ঠাণ্ডা হৈ থাকে, ৰ'দ নোলায়, সেইকাৰণে কাপোৰ ধোৱাই নহয়। আজি তাকে ৰ'দ পূৰা একদম ওলাইছে, তো তিয়াইছোঁ। বেছি দেৰি তিয়াই থ'ব নোৱাৰোঁ, সোনকালে ধুব লাগিব, নহ'লে ইয়াৰ পানী যেনেকুৱা লেতেৰা গোটেই কাপোৰবোৰ কিবা হৈ যায়। সেইটো কাৰণে এতিয়া কাপোৰ ধুই মেলি গা ধুওঁ। তো গাইজ, তাকে এতিয়া গা চা ধুই পূৰা ৰেডি হ'লোঁ আৰু। তাৰপিছত এতিয়া কাপোৰকেইটা মেলিবলৈ যাম। কাপোৰ চাপোৰ ধুলোঁ, এতিয়া তাকে কাপোৰ মেলিবলৈ যাওঁতে দেখোঁ। তো গাইজ, এতিয়া তাকে কাপোৰখিনি মেলিবলৈ গৈ আছোঁ 4 নম্বৰ ফ্ল'ৰ। তো তাকে এতিয়া কাপোৰখিনি মেলোঁগৈ। তাৰপিছতে আজি বাহিৰ মানে চদৰ পৰা দেখুৱাওঁ কেনেকুৱা দেখিবলৈ। এই তাকে এতিয়া জেগা আছে নাই, মানে শনিবাৰে বন্ধ থাকে ন, চবেই কাপোৰ ধুৱে, চাব লাগিব এতিয়া। জেগাই নাই, জেগা উলিয়াই ল'ব লাগিব। মোৰো আজি কাপোৰ 11 মান আছে, তাকে কোনডোখৰত মেলো, একেবাৰে লাষ্টলৈ মেলিব লাগিব। অ'কে গাইজ, তো এইকেইডাল খালী আছে, বাকী চব ভৰ্তি। এতিয়া ইয়াতে মেলিম আৰু। তাকে এতিয়া মেলাত লাগি যাওঁ কাপোৰবোৰ ভালকে। ক্লিপখিনি ঘৰত থৈ লওঁ ভালকে, উৰি যাব। অ'কে, ইয়াতে মেলিম এতিয়া। বম বতাহ মাৰে ইয়াত, গোটেই কাপোৰ চাপোৰ উৰুৱাই লৈ যায়। ক্লিপ মাৰিব লাগিব এটা দুটা। I don't think so. No, 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 no. I don't think so. No, 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 no. It's never, ever, 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 ever gonna happen. I don't think so. No, 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 no. I don't think so. No, 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 no. It's never, ever, 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 ever gonna happen. I don't think so. No, 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 no. Maybe someday you'll have. বাকী হে এতিয়া এডোখৰ এনেকুৱা আৰু জেগাটো। তাৰপিছতে এইফালে মানুহৰ ঘৰ, ইয়াত গোটেই ঘৰবোৰ লগাই লগাই, মানে মানুহৰ বেলকনি খোল খায় লোকৰ পাকঘৰৰ সন্মুখত। আমাৰ লোকৰ পাকঘৰৰ সন্মুখত খোল খায় বেলকনি। এইফালে আৰু এইফালে বিল্ডিং চিল্ডিংবোৰ আছে। এতিয়া যাওঁ আৰু ৰুমলৈ। তো গাইজ, এতিয়া আমি ওলাই যাওঁ মাছৰ বজাৰ কৰিবলৈ। আজি মাছ খোৱা হ'ব।
এখন আমাৰ দাদাৰ বাইক এটা মানে গাড়ী থবলৈ যায় চব য'তে ত'তে যেনেকা তেনেকা থৈছে ইয়াত থাৰ্ড ফ্ল'ৰ নতুনকৈ মানুহ এজন আহিলে গাড়ী থয় সেইকাৰণে আমাৰ গাড়ী থবলৈ জেগা নাই বাকী এইটো আৰু ডাষ্টবিন জাবৰ পেলাবলৈ তো গাইজ আজি তাকে এতিয়া গৈ আছো বজাৰলৈ মাছ আনিবলৈ বুলি এইটোৱে ৰাস্তাটো এইফালে কনষ্ট্ৰাকশ্যন চলি আছে হেৰিটো বনাইছে আকৌ বেজটো চাইড দি দে তো গাইজ এতিয়া আমি তাকে এখনতে সোমাম ইয়াত চব পায় আৰু মাছ মাংস কণী পনীৰ নাপায় চাগে বাকীবোৰ বস্তু পায় আৰু পুৰা মানুহ আছে চিৰা তিৰাও পায় কিবা চাউলো আছে গোবিন্দ ভোগ চিনি নাপাব তো গাইজ এইখনে হ'ল মাছৰ বজাৰ চাওক কিমান ভেৰাইটি মাছ আছে ইয়াত ৰিভাৰ মাছ আৰু চি ফিছো পোৱা যায় মানে সাগৰীয় মাছো পোৱা যায় তো আমি কেতিয়াবা কেতিয়াবা আনি খাওঁ সাগৰীয় মাছ ভালেই লাগে খাই লৈ ল তাৰে আধা কেজিমান লৈ ল কোনটো হয় এইটো তাত থৈ দিছে যে এইটো ভেটকি মাছ এইকেইটা কেঁকুৰা এইবোৰ সাগৰীয় কেঁকুৰা হয় এইটো কয় ব্লু ক্ৰেব বুলিয়ে কয় এইটো ये हाफ केजी मिलेगा फुल लेना पड़ेगा सर लो এটকে লৈ চা ট্ৰাই কৰি চাওঁ কেনেকুৱা হয় সুধিছা কিমান হেৰিৰ প্ৰাইচটো সুধিছা প্ৰাইচ 800 rupees बोलो दादा व्यक्ति देबो व्यक्ति वाला ये कॉन्क्रीट सिंगल भाई सिंगल भाई ঠিকই কোনটো কি ঠিকই কোনটো হিন্দি ধুর হিন্দি ধুর আজি খাই চাওঁ 800 টকীয়া মাছ কেনেকুৱা হয় এটা সাগৰীয় মাছ খালি ইয়াত আনি থৈছে কচু বেঙেনা তাৰপিছতে জাতিলাও হয় নাই কচু আৰু এইটো পাত কচু এইফালে জলকীয়া আছে দেখা আছে অ বা জলকীয়াটো 230 টকা কেজি তো গাইজ তাকে এতিয়া আমি বজাৰৰ পৰা আহিলো বাৰু অকল মাছকে লোৱা হ'ল এতিয়া তাকে গৈ আছো খালি ইয়াত সৰু মাছৰ দামটো বেছি হয় অলপ আৰু ডাঙৰ মাছ হোৱা হ'লে অকণমান দামটো কমকৈ পৰিলে হয় তাকে আজি মাছেৰে ভাতটো হ'ব আৰু তো গাইজ এতিয়া তাকে ভাত খাব হ'ল ভাত খাওঁ আজি ভাত বনাওঁতে 3 ঘণ্টা লাগিছে তো আজি বনিছে বহুতখিনি বস্তু বনিছে তো দেখুৱাই আছোঁ এতিয়া কি বনিছে ইয়াতে এইটো জোলত দিয়া মাছ ফ্ৰাই মাছ ভাত পাপৰ এইফালে পায়স এইফালে এইটো কি বনাইছা মাছৰ মুড়িগণ্ড নি আচ্ছা কঞ্জোৱা চাউলি মুড়িগণ্ড এইটো বিলাহী টক এইফালে বিলাহী পিটিকা বিলাহী আৰু আলু পিটিকা এইফালে কাচকল এয়া আচাৰ তাকে এতিয়া খাওঁ আৰু ভাত A few minutes later. Hi guys, good evening. তো এতিয়া তাকে 6:30 মান হৈছে চাহ বনাই আছে আজি চাহৰ লগত তাকে মানে কি দাদাৰ সিদিনাখন বস্তু এটা দেখি খাবলৈ মন গ'ল
তো চাহৰ লগত তাকে বনাই আছে বলক এতিয়া মই দেখুৱাওঁ চাহৰ লগত কি বনাইছে আজি খাবলৈ তো গাইজ তাকে এতিয়া আমি চাহ খাব লৈছোঁ আজি বৌয়ে তো গাইজ আজি তাকে বৌয়ে ঘিলা পিঠা বনাইছিলে মানে পৰহি দেখিলে যে তো দাদাৰ খাবলৈ মন গ'ল সেইকাৰণে আজি ঘৰতে বনালে ঘিলা পিঠা তাকে দেখুৱাইছোঁ এইকেইটা ঘিলা পিঠা এইফালে ব্লেক টি কেনেকুৱা হৈছিলে খাবলৈ এই এটা অলৰেডি টেষ্ট কৰিলেই ধুনীয়া হৈছে আৰু মজা ক্ৰিস্পি ঠিক আছে তেতিয়াহ'লে আমি খাই লওঁ চাহকাপ গাইজ তাকে এতিয়া ব্লগটো সামৰোঁ বুলি ভাবিছোঁ বাকী আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিছোঁ যদি ভাল পায় ভিডিঅ'টো চাই দেন ভিডিঅ'টো এবাৰ লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব যাতে আৰু মানুহে চাব পাৰে আমাৰ ব্লগটো তো এতিয়ালৈ সামৰিছোঁ আৰু ব্লগটো থেংক ইউ ছ' মাছ